বিৰয় বহুত কষ্ট কৰি পুৰা কেঁচা গামক মাটিত পেলাই মেলি কষ্ট কৰি মেলি এৱাৰ্ড পাম বুলি কি কৰি দিলা এইটো আকৌ পুৰা ডাইৰেক্টৰে বিচি দি আছে। তাৰপিছত এয়া হিৰো আমাৰ আৰু বেছি তাৰপিছত কিবা এটা চেষ্টা কৰিছোঁ। ভিডিঅ'টো ওলোৱাৰ লগে লগে আপোনালোকে এনে চাব পাবই আমি কি কৰি আছিলোঁ। বহুত কষ্ট কৰি শ্বুটিং কৰি আছোঁ আমি। এই আমাৰ মধু দা ক'ত গ'ল? ডাইৰেকশ্যন কৰি আছে আমাৰ আৰ্টিষ্ট কলা কৌশলীসকলে। নামটো কি আছিলে? নামটো হিৰাজ চুতীয়া। বহুত ধুনীয়া এক্টিং কৰিছে। হেণ্ডচাম বয় বহুত ধুনীয়া এক্টিং কৰিছে। আৰু এইফালে কিন্তু আমি 19th চেঞ্চুৰীৰ কাহিনী কৰি আছোঁ, কিন্তু অলপমান বডিটো আছেতো সেইকাৰণে ইয়াত মানে মিলাকে কষ্টিউম পিন্ধিবলৈ দিছোঁ আৰু তাৰপিছত এখেত এজন লাইট জ্বলা। এইটোতো একদম ঘয়াময়া ল'ৰা জেগা পুৰা ড্ৰেছিং নন্দকাই দি। তাৰপিছত আমাৰ এই কণ মানে টিকলিজনী মাছ কিমান পালে আজি? মাছ চাওঁ আছে। কিমান লাগিব? 9 টকা নাছিলে জানো তোমাৰ পইচা? বেছিকে আনিলি যে এইটো এটকাটো চলাইকে এটকা বেছিকে আনিলি যে আজি বহুত ধুনীয়া এক্টিং কৰিছে। আমাৰ সৰু কণমানি যে সময় পাহৰিছে ডাইলগবোৰ, তথাপিও আপোনালোকে চাবগে। এইটো ইউটিউব চেনেলত দিবনে নাই? ইউটিউব চেনেলতে দি দিম। এইটো ইউটিউব চেনেল অকলে কথাখিনি দিম, ধুনীয়াকে দিম আপোনালোকে। আচ্ছা, সাসপেন্স।